আচলতে অতি দুখৰ দিন আজি আচলতে যোৱাকালি যি পাকিস্তানৰ এই প্ৰশিক্ষণপ্ৰাপ্ত যি সন্ত্ৰাসবাদী আহি পেহালগামৰ পৰা নাতিদূৰত যি সুন্দৰ বিনোদন ঠাই আছিল তাত নিৰ্দেশ যিসকল টুৰিষ্ট আমাৰ যি অসমৰো আছিল বিভিন্ন দেশৰ পৰা আহিছিল তেওঁলোকৰ ওপৰত যি অত্যাচাৰ চলায় ইতিমধ্যে ২৭জনকৈ ইতিমধ্যে নিৰীহ প্ৰাণীক তেখেতলোকে হত্যা কৰিলে আৰু যি তেখেতক অকল পুৰুষক টাৰ্গেট কৰি লৈছিল সেয়েহে মহিলাসকলৰ সন্মুখতে তেখেতসকলৰ স্বামীক হত্যা কৰিছে আৰু মহিলাক কৈছে যে ভাৰতৰ প্ৰধানমন্ত্ৰীক কৈ দিবা আমি সন্ত্ৰাসবাদী পাকিস্তানে সন্ত্ৰাসবাদী আমি এই নিৰীহ আমি এই নৰ সংসাৰ চলালো এনেধৰণৰ যিবিলাক বাৰ্তা তেওঁলোকে দিছে আৰু যি ইতিমধ্যে প্ৰধানমন্ত্ৰীয়ে চৌৰিয়াটোৰ পৰা গৈছিল আৰু তেখেতে হঠাৎ গম পাই তাৰ পৰা আহি যি ধৰণৰ পদক্ষেপ লৈছে আমি কৈছো এই পাকিস্তানী সন্ত্ৰাসবাদীসকলক অকল পাকিস্তানী এই সন্ত্ৰাসবাদী কিজনে নহয় তেওঁলোকৰ আচলতে তেওঁলোকক কোনোবাই নিচে ইনষ্টিগেট কৰিছে আমাৰ ইয়াতো হয়তো তেনেধৰণৰ কোনোবা সন্ত্ৰাসবাদীৰ লগত জড়িত ব্যক্তি আছে ভাৰতত তেখেতসকলক পুলিয়ে পোখাই আচলতে পাকিস্তানকো পুলিয়ে পোখাই উঠাই দিব লাগে আৰু এই সন্ত্ৰাসবাদীসকলক অনতিপলমে তেখেতসকলকো আচলতে যেনেধৰণে হত্যা কৰিলে তেখেতসকলক একেবাৰে নিপাত যাব লাগে আৰু সেয়েহে আমি সেইসকল যিসকল আমাৰ ইতিমধ্যে আমাৰ মাজৰ পৰা হেৰাই গ'ল আমি তেখেতসকলক নিজেই ভাবিছো তেখেতসকল আচলতে ভাৰত মাতৃৰ বাবে শ্বহীদ হৈছে আৰু সেই আত্মাৰ চিৰশান্তিৰ বাবে আজি HL পৰ্দাৰৰ এই কম্পাউণ্ডত আমাৰ অজয় পৰ্দাৰ ডাঙৰীয়া কাঞ্চন পৰ্দাৰ ডাঙৰীয়া আমাৰ পাৰিষদসকল আমাৰ কবিতা শৰ্মা বাইদেউ আদি কৰি বিভিন্ন ধৰণৰ জাতিৰ দলীয় সংগঠকসকল আহি আৰু বিভিন্ন ৰাইজে আহি আজি মত ভেদে আজি সকলোৱে শ্ৰদ্ধাঞ্জলি জনাইছে আৰু এগছি বন্তি প্ৰজ্বলন কৰিছে মমবাতি প্ৰজ্বলন কৰি সেইসকল নিৰীহ যি আত্মাৰ চিৰশান্তিৰ বাবে সেৱাভাগী ৰৈছে আৰু লগতে যিসকল আহত হৈছে তেখেতক আৰোগ্য কামনা কৰিছে। নিশ্চিতভাৱে দুখজনক হয়তো ভাৰতৰ ইতিহাসত বহুবাৰ সন্ত্ৰাসবাদী আক্ৰমণ হৈছে কিন্তু এনেধৰণৰ অৱস্থা এইবাৰে প্ৰথম ধৰ্মৰ নামত ডাইৰেক্টলি কেতিয়াও কোনো ধৰণৰ এনেকুৱা ধৰণৰ ধৰ্মৰ নামত কেতিয়াও হোৱা নাছিলে এইবাৰে প্ৰথমবাৰৰ বাবে ধৰ্মৰ নামত খুব অপেনলি তেওঁলোকে এই সন্ত্ৰাসবাদটো কৰিলে খুবেই দুখজনক আৰু এই কাৰণে বেছি দুখজনক ভাৰতবৰ্ষৰ নিচিনা ঠাই ধৰ্মৰ নামত তেওঁলোকে মানুহৰ মাজত এক বিভ্ৰান্ত সৃষ্টি কৰিব বিচাৰিছে যিটো আমি ভাৰতীয় নাগৰিক হিচাপে আমি প্ৰতিজনে মিলি আমি প্ৰতিহত কৰিব লাগিব। हमें पूर्ण विश्वास है हमारी जो गवर्नमेंट है वो पूरे कदम उठाएगी इस चीजों पे और हमें विश्वास है हमें न्याय मिलेगा तो हम न्याय की ही मांग करते हैं और सबसे अभी हिंदुस्तानियों से एक ही प्रार्थना है मेरी कि सब मिलकर रहे। हम अगर बटेंगे तो कटेंगे, मैं बार बार कह रही हूँ अगर बटेंगे तो हम कटेंगे तो हमें एक ही होके रहना।